এতিয়াহে চেপা হ'লে খিদাল উচিত চেপা হ'লে খিদাল উচিত হেঁচা মাৰি ধৰিলে বৰ শুভ আমি আনন্দ এটা শুভ সংবাদ পাই আমি আনন্দিত হৈছোঁ আৰু সেই উপলক্ষে আমাৰ মাহতলা তিতাতলা বলিবন্ধা আৰু লেলাইবুৰি এই কেইখন গাঁও যোৱা আগষ্ট মাহৰ 3 তাৰিখে চৰকাৰৰ আদেশ মতে আমি তিৱা ছাত্ৰ পৰিষদৰ অন্তৰ্ভুক্ত হৈছোঁ আৰু সেই অন্তৰ্ভুক্তিৰ কাৰণে আমি আনন্দ উল্লাস আৰু হেৰুৱাৰ বেদনাখিনি পাহৰি আজি আমি এই তিৱা জাতীয় পতাকাৰ তলত সমবেত হৈছোঁ আৰু আমি সকলোৱে সংকল্প ল'ব লাগিব যে আমি তিৱা যি জাতীয় সংস্কৃতি আমি তিৱা জাতিৰ যি উন্নয়ন এইখিনি কাম কৰিবৰ কাৰণে আমি সকলো আমাৰ ভেদাভেদ ভাৱ পাহৰি একগোট হৈ আমি সকলোৱে আমাৰ জাতিটোক উন্নতি পথত যাতে প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেললৈ আমি বহু দিনৰ প্ৰতীক্ষাৰ অন্তত আমাৰ এই জনজাতি গাঁও প্ৰায় 6-7খন গাঁও আমি আজি এমাহৰ আগতে অটনমা কাউন্সিলত আমি অন্তৰ্ভুক্তি হৈছোঁ তাৰ কাৰণে আমি সমূহ ৰাইজ একলগ হৈ এটি আনন্দ মুখৰ এটি পৰিৱেশ সৃষ্টি কৰি আজি তাৰিখত আমি সেই গোটেই গাঁৱৰ ৰাইজ একলগ হৈ এখন আমি ৰাজহুৱা সভা পাতিছোঁ আৰু সেই সভাত আমাৰ তিৱা কাউন্সিলৰ যিসকল বিষয়ববীয়া তেখেতসকলক আমি আমন্ত্ৰণ কৰাই আনিছোঁ আৰু সকলো ৰাইজ মিলি আমি এটা প্ৰীতিভোজৰ আয়োজন কৰিছোঁ যাতে আমি সমিল মিলে আমাৰ এই তিৱা জাতিটো আমি আগুৱাই যাব পাৰোঁ আৰু এনেদৰে আগন্তুক ভৱিষ্যতলৈ যাতে আমি সকলো গাঁও তথা সমূহ অসমৰ যি তিৱা ৰাইজ সেই তিৱা ৰাইজ যাতে আমি মানে আগুৱাই যাব পাৰোঁ অন্য কাষ্টৰ মানুহৰ নিচিনাকৈ সেই উপলক্ষে আমি গোটেই 4খন গাঁও 7খন গাঁও তিৱা সমাজ আমি একগোট হৈছোঁ। কেনেকৈ লাগিছে আপোনালোকে? ভাল লাগিছে কাৰণ আমি বহু দিনৰ প্ৰতীক্ষাত আমি এইটো সাফল্য লাভ কৰিছোঁ গতিকে আমাৰ সকলো তিৱা জনসাধাৰণে খুব আনন্দিত হৈছে আৰু সকলোৱে উলহ মালহ হৈ ওলাই আহিছে এই উৎসৱটো পালন কৰিবৰ কাৰণে আৰু আজিৰ পৰা আমি এটা সংকল্প লৈছোঁ আমাৰ তিৱা জাতিটো যাতে ভৱিষ্যতলৈ আমি প্ৰতিটো দিশত যাতে আগুৱাই যাব পাৰোঁ সেইকাৰণে আমি আজি দিনৰ পৰা আমি সংকল্প লৈছোঁ। ইয়াতে কোন কোন গাঁও অন্তৰ্ভুক্ত আছে? ইয়াত আমাৰ তিতাতলা জনজাতি গাঁও লেৰাবৰী বৰিবন্ধা মাহতলা এই 4খন গাঁও আমাৰ ওচৰৰ গাঁও অন্তৰ্ভুক্ত হৈছে। Ay,
গঠন কৰিব মানে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। ক'ৰবাত যদি 4-5খন গাঁও মানে বাকী হৈ গৈছে, ক'ৰবাত যদি 4-5খন গাঁও একেলেঠাৰি লাগি আছে, এই 4-5খন গাঁও সংলগ্ন কৰি হ'লেও এটা ট্ৰাইবেল বেল্ট ব্লক গঠন কৰিবৰ কাৰণে ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ঘোষণা কৰিছে। ইতিমধ্যে আমাৰ কেবিনেটত তেখেতে এই সিদ্ধান্তটো গ্ৰহণ কৰিছে। গতিকে আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। এইকাৰণে যে এতিয়া মাইক্ৰ' ট্ৰাইবেল বেল্ট ব্লক গঠনৰ জৰিয়তে যিসমূহ গাঁও ট্ৰাইবেল বেল্ট ব্লকৰ অন্তৰ্ভুক্ত হোৱা নাই, এই ট্ৰাইবেল বেল্ট ব্লক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যিটো প্ৰয়াস কৰিছে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু অবৈধভাৱে বেদখল কৰি থকা ট্ৰাইবেল বেল্ট ব্লকসমূহতো এই অবৈধ বেদখল মুক্ত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছে সেই প্ৰয়াসকো আমি ধন্যবাদ জনাইছো। আৰু সদুৱে আমি এই কথাটো প্ৰতি মুহূৰ্ততে আমি দাবী উত্থাপন কৰি আহিছিলো। আৰু তেখেতৰ যি পদক্ষেপ, এই পদক্ষেপৰ জৰিয়তে আমি আশা কৰিছো আমাৰ অসমত থকা যিবিলাক ট্ৰাইবেল বেল্ট ব্লক, এই ট্ৰাইবেল বেল্ট ব্লকবিলাক নিশ্চয় বেদখল মুক্ত কৰিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। আৰু ইতিমধ্যে সকলোৱে আমি সেই ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছো। উন্নতি হ'ব, উন্নতি কৰিবলৈ দিছে, বেলেগ উন্নতি কৰিবলৈ দিছে নাই। যুৱ ছাত্ৰ-ছাত্ৰীৰ পৰিকল্পনা দায়িত্ব দায়বদ্ধতা আছে যাতে আমাৰ পিছপৰা যুৱকসকলক আগুৱাই লৈ যাব কাৰণে আমি আমাৰ মাটি বাৰী ভূমি ৰক্ষা কৰিব লাগিব। যদি কোনোবাই বিদেশীয়ে বেদখল কৰিছে, বলপূৰ্বকভাৱে উচ্ছেদ কৰি দিবি, চিন্তা নাই, মই আছো, খেলি দিবি, চিন্তা কৰিব নালাগে। তোমালোক ভগৱানেহে তোমালোক মোক লগ লগাই দিছে, হয়নে নহয়? ইমান কষ্টত তোমালোকে জীয়াই আছ, লাষ্টত ভগৱানে দেখিলে যে নাই নাই এইখিনি মানুহ বহুত কষ্ট হৈ আছে, গতিকে মোক ক'লে যে তুমি যোৱা, তোমাৰ জাতি ভাই ককাইসকল কেনেকৈ কষ্টত আছে তুমি এবাৰ চাই যোৱাগৈ, সেইকাৰণে মোক পঠাই দিছে, হয় নাই নহয়? সেইকাৰণে মই আহিছোঁ তোমালোকৰ ওচৰত। তোমাৰে হাত চাব দিলে নহ'ব, মৰম ফটো দিব লাগিব, মৰম কৰিব লাগিব, আৰু য'তে মিটিং পাতো ততে যাব লাগিব। তহঁতে জানি নাজানি তহঁতে নকবি পইচা দিব লাগিব বুলি নকবি, তহঁতে কাঠি ধন ভাঙি হ'লে যাব লাগিব, মই কৈ দিছোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহি থকা অনাগত দিনসমূহত আমি ৰাজনৈতিকভাৱে সচেতন নহয়, আমি তিৱা জনগোষ্ঠীসকল ৰাজনৈতিকভাৱে সচেতন নহয়। তহঁতে নাইগাত এটা পাইছ, তহঁতে গছমুৱা হওক বাঁহমুৱা হওক, এইটো এপিচ পাইছতো, যে যিকোনো এপিচ পাইছতো। এই তহঁতে সাজ বনা নবনা, সাজ বনাই আহিলি নেকি? হা না তহঁতে ভকতীয়া হ'লি? ইয়াত সকলোৱে ভকতীয়া হ'লে না?
শিকাই আছে ভকতীয়া নহবি তোতে কিয় ভকতীয়া বোলে নিজৰ স্বধৰ্ম থাকি তাতেই তুমি ঈশ্বৰ গুণানিকেতন কৰিব পাৰিব হয় নহয় বাৰু আমাৰ মানুহখিনিক লৈ গৈ 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 নাইকিয়া কৰি পেলাইছে গতিকে তুমি নহবি দেৰিকৈ হবি এতিয়া নালাগে দেচোন মই যেতিয়া আহোঁ তেতিয়া হবি মই লালুং আছোঁ তেতিয়া লালুং থাকা আৰু লালুং লৈ থাকিবি আমাৰ নিজৰ স্বধৰ্মটো কেতিয়াও বিক্ৰী কৰিব নালাগে আমি ভাষা হেৰিলোঁ সংস্কৃতি হেৰুৱালোঁ আমাৰ কিয় সাহিত্যসকলে লাহে লাহে এতিয়া আমাক এইবাৰ সুন্দৰ জাপৰি এটা ৰাস্তা হ'ল আৰু জেৰুৱাৰ পৰা যিটো ৰাস্তা পাতি ল'লে হ'ব ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল এই কম দিনৰ ভিতৰতে কৰিব বাকী ৰাস্তা এটা আছে 1 নং তিতাতলাৰ পৰা কছাৰীগুৰিলৈ হয়নে নহয় কওক এই ৰাস্তাটো মোৰ দায়িত্ব আছে মই মোৰ কাৰ্যকালৰ ভিতৰত কম দিনৰ ভিতৰতে মই কৰিম চিন্তা কৰিব নালাগে এই নামঘৰটো টিংপাতখিনি মই কম দিনৰ ভিতৰত মোৰ বিধায়ক পুলিৰ পৰা মই টিংপাতখিনি নতুন টিংপাত লগাই দিম চিন্তা কৰিব নালাগে বিধানসভালৈ নিৰ্বাচিত হ'লোঁ তাৰপিছতো মই কমিলানী ব্ৰহ্ম যেতিয়া জনজাতি মন্ত্ৰী আছিল তেতিয়া মই এছেম্বলি কুৱেশ্যন আনিছিলোঁ যে বঞ্চিত তিৱা স্বাৰ্থশাসিত পৰিষদৰ পৰা বঞ্চিত হোৱা গাঁওসমূহ অন্তৰ্ভুক্ত হ'ব লাগে লাহে 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 গৈ 28 বছৰ বিৰতিৰ পিছত এইবাৰ অন্তৰ্ভুক্ত হ'ল এই 28 বছৰত তেওঁলোকে বঞ্চিত হোৱা নাই আচলতে তেওঁলোকে সহযোগিতা কৰা নাছিল যে তিৱা স্বাৰ্থশাসিত পৰিষদ অন্তৰ্ভুক্ত নোহোৱাও গাঁৱত যদি তিৱা স্বাৰ্থশাসিত পৰিষদৰ পৰা সাহায্য পায় সেই কথাটো তেওঁলোকে বুজা নাছিল এইবাৰ তেওঁ স্পষ্টভাৱে এই কথাটো বুজাই দিছোঁ তেওঁলোকে অন্তৰ্ভুক্ত নহ'লেও তোমালোকে তিৱা স্বাৰ্থশাসিত পৰিষদৰ পৰা সাহায্য পাবা এই কথাটো স্পষ্টভাৱে বুজাই দিছোঁ হ'ব এতিয়া মানে এটা কথা ইয়াতে প্ৰণৱজ্যোতি মছং ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছিলে যে এই তিৱা মানে ট্ৰাইবেল বেল্টৰ ১৫,০০০তকৈ অধিক বিঘা মাটি বেদখল হৈছে এই বেদখল মুক্ত ক্ষেত্ৰত আপুনি এগৰাকী বিধায়ক মানে জনজাতীয় বিধায়কে কি পদক্ষেপ গ্ৰহণ কৰিব মই কেইদিনমানৰ আগতে যেতিয়া বিধানসভা হৈছিল তেতিয়া মই এই প্ৰশ্নটো আহিছিলোঁ এই প্ৰশ্নটো মানিছোঁ যে অসমত 47 বেল্ট এণ্ড ব্লক এই বেল্ট এণ্ড ব্লক এতিয়াও সম্পূৰ্ণ উচ্ছেদ হোৱা নাই আমাৰ চৰকাৰে মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে যিমানবোৰ মুখ্যমন্ত্ৰী আহিল আৰু গ'ল কোনেও এই সাহসী পদক্ষেপটো গ্ৰহণ নকৰিলে কিন্তু শেহতীয়াকৈ তেখেতে এইটো সাহসী পদক্ষেপ গ্ৰহণ কৰিছে যে জনজাতিসকলৰ বেল্ট এণ্ড ব্লক আছে উচ্ছেদ কৰিব লাগিব এইটো খাটাং আৰু সেইকাৰণে পবিত্ৰ বিধানসভা মজিয়াত স্পষ্টভাৱে তেওঁ প্ৰকাশ কৰিছে এইটো বিৰোধী বিধায়ক বিশেষকৈ UDFৰ বিধায়কসকলে প্ৰতিবাদ কৰিছে যে কিয় উচ্ছেদ কৰিব লাগে আমি কৈছোঁ কিয় উচ্ছেদ কৰিব নালাগে সন্দেহযুক্ত বাংলাদেশীয়ে এই বেল্ট এণ্ড ব্লকবিলাকক দখল কৰি আছে এই বৃহৎ এটা অঞ্চলত ধান কটাৰ পিছত আমি ১৮,০০০তকৈ অধিক মাটি বেদখল হৈ আছে গতিকে এই বেদখলসমূহ উচ্ছেদ কৰিম তাত আমাৰ জনজাতিৰ লোকসকল যিসকল গৰা খহনীয়া এতিয়াও তেওঁলোকে বিদেশীৰ দৰে ঘূৰি ফুৰিছে সেই বিদেশীৰ দৰে অগৰীৰ দৰে জীৱন যাপন কৰি ফুৰিছে সেই বেল্ট এণ্ড ব্লকবিলাক উচ্ছেদ কৰি তাত আমি জনজাতিৰ লোকসকলক বহুৱাই দিম আমি মান্যতা দি যাম শেষত এটা মোৰ আৰু এটা প্ৰশ্ন আছে যে 95ৰ এপ্ৰিলত আপোনালোকৰ যি তিৱা অট'নমাছ কাউন্সিল গঠন হৈছিল কিন্তু তেতিয়াৰ পৰা বৰ্তমানলৈকে এতিয়াও দেখা যায় বহু তিৱা জনজাতীয় গাঁও অনুন্নত অৱস্থাত আছে কিন্তু যিমান ডেভেলপ হ'ব লাগে সেইখিনি হোৱা নাই এইখনৰ ওপৰত কি ক'ব আপুনি এই সম্পৰ্কত কথাটো হৈছে এনেকুৱা যে উন্নয়নৰ সপোনটো আমি স্বায়ত্ত পৰিষদৰ জৰিয়তে বিচাৰিছোঁ ই সাংবিধানিক গ্যাৰাণ্টিযুক্ত নোহোৱাৰ কাৰণে বা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত নোহোৱাৰ কাৰণে আমি কেন্দ্ৰীয় পুঁজি একেবাৰে নাপাওঁ অসম চৰকাৰৰ TSP ফাণ্ডৰ পৰা এটা গ্ৰাণ্ট এইড হিচাপে আমি প্ৰতি বছৰে এটা বিত্তীয় পুঁজি আমি আমাৰ মানে পৰিষদলৈকে পাওঁ সীমিত পুঁজিৰে 36টা সমষ্টিৰ উন্নয়নৰ কাৰণে ই যথেষ্ট নহয়
গতিকে আমি চৰকাৰক দাবী জনাইছোঁ আৰু চৰকাৰে ইতিমধ্যে ৰাভা মিচিং তিৱা তিনিটা স্বায়ত্ত পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে এটা ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা হৈছে, ৰাজ্য চৰকাৰৰ লগত আলোচনা হৈছে। ইয়াৰ মানে সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ খচৰা প্ৰস্তুত হৈ আছে। যদি সেই খচৰা মতে সাংবিধানিক মৰ্যাদা পায় তেতিয়াহ'লে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা পোৱা 2 কোটি টকা পুঁজিৰ জৰিয়তে সম্ভাৱ্য আমি যিমান পাৰোঁ জনজাতীয় বা তিৱা অধ্যুষিত অঞ্চলসমূহ উন্নয়নৰ ত্বৰান্বিত দিশটো আমি আগুৱাই দিবৰ কাৰণে সক্ষম হ'ম। ছাৰ, শেষত এটা প্ৰশ্ন সোধোঁ, এই যিবোৰ এতিয়া নতুনকৈ তিৱাৰ কাউন্সিলত অন্তৰ্ভুক্ত হৈছে তেখেতসকলক বেল এৰিয়াত মানে সুৰক্ষিত কৰাৰ বাবে কিবা পদক্ষেপ ল'ব নেকি? এতিয়া আমাৰ যিখিনি ইয়াতে 7টা ট্ৰাইবেল বেল ব্লক আছে, যে ট্ৰাইবেল বেল ব্লক গঠন কৰাৰ সময়ছোৱাত আশে পাশে কিছুমান গাঁও ৰৈ গৈছে। সেইবিলাক গাঁও এতিয়া আমি ট্ৰাইবেল বেল ব্লকৰ যিটো মাইক্ৰ' ব্লক গঠন কৰাৰ সিদ্ধান্ত চৰকাৰে কৈছে, এইটো আমি আদৰণি জনাইছোঁ। আৰু লগে লগে আমি মৰিগাঁও জিলাত যদি চাওঁ, দীঘলবুৰি, কাণফালা, ঢেকীফালাৰ পৰা আৰম্ভ কৰি এই অঞ্চলটো মানে অসুৰক্ষিত অঞ্চল হিচাপে আছে, য'ত ভূমি ক্ৰয় বিক্ৰয় কৰাত সুবিধা হৈছে। গতিকে আমি দীঘলবুৰিক এটা চেণ্টাৰ হিচাপে লৈ ট্ৰাইবেল বেল ব্লক গঠনৰ এটা প্ৰস্তাৱ দিছোঁ। আৰু মিকিৰভেটা, চৰাইবাহী, চাৰিপুনীয়া, চাবুকধৰা, দলংঘাট, গা সজোৱা এই অঞ্চলসমূহ ট্ৰাইবেল বেল ব্লকত অথচ জনজাতি অধ্যুষিত গাঁও। গতিকে আমি মিকিৰভেটা হিচাপে নামাকৰণ কৰি পেলাই এটা ট্ৰাইবেল নতুন ব্লকৰ প্ৰস্তাৱ ইতিমধ্যে চৰকাৰক দাখিল কৰিছোঁ। আৰু যিখিনি ভৌগোলিকভাৱে সংলগ্ন অৱস্থাত নাই, এখন বা দুখন ৰাজহুৱা লগ লগে মাইক্ৰ' ট্ৰাইবেল বেল ব্লকৰ প্ৰস্তাৱ ইতিমধ্যে আমি চৰকাৰক দাখিল কৰিছোঁ। আশা কৰিছোঁ সেই মাইক্ৰ' ট্ৰাইবেল বেল ব্লকৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ ভূমি অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতত থাকিব। এইখিনি চৰকাৰৰ যি প্ৰচেষ্টা, মুখ্যমন্ত্ৰীৰ যি প্ৰচেষ্টা, ইয়াক আমি সাহস আৰু প্ৰেৰণা যোগাবৰ কাৰণে আমি মুকলিভাৱে সমৰ্থন জনাইছোঁ। ধন্যবাদ। সঁচাকৈ আমি সৌভাগ্য, যিহেতু 2 নং বৰগুনি সমষ্টিত নতুনকৈ 6খন গাঁও অন্তৰ্ভুক্ত হ'ল আৰু তিৱা জাতিৰ কাৰণে তিৱা সংগঠনে আজি 28 বছৰে অবিৰত সংগ্ৰাম আৰু প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিল। তাৰ ফলস্বৰূপে আজি তাৰ এটা প্ৰতিদান ৰাইজে পাইছে আৰু ইয়াৰ ফলত আমাৰ তিৱা জনগোষ্ঠীৰটো এখোজ আগুৱাই যাব আৰু লগতে আমাৰ উঠি অহা তিৱাসকলক উৎসাহিত কৰিবলৈ মই ভাবোঁ।